কি খবৰ আপোনালোকৰ? আজি ৰাতিপুৱাই লৈ আহিলোঁ আপোনালোকৰ মাজলৈ মাছৰ কণীৰ ৰেচিপি। দেখিছেনে মই কেনেকৈ বনাওঁ আজি আপোনালোকক দেখাম দেই। প্ৰথমতে মই কেৰাহীখনত পানী অকণমান গৰম হোৱালৈকে ৰখিলোঁ। ৰখাৰ পিছত তাত নিমখ অকণমান দি মিক্স কৰি ল'লোঁ আৰু তাৰপিছতে মাছৰ কণীখিনি ভালদৰে ধুই লৈছিলোঁ আৰু সেইখিনি মই দি দিলোঁ। মাছৰ কণীখিনি যিটো উতলা পানী দিছোঁ, লাহে লাহে অকণমান উতলা পানী নাছিলে কাৰণে দেখিছিল নহয় অকণমান কালাৰটো চেঞ্জেই হৈ যায়। লাহে লাহে উতলি উতলি এটা ডাঠ হৈ যায় আৰু যিটো খুব ধৰক আমাৰ পনীৰ যেনেকুৱা হয় থিকনেছটো তেনেকুৱা হয়। আৰু তাৰপিছত নমাই লৈ আপোনালোকৰ যোনটো শ্বেপত মন যায় তেনেদৰে কাটিব পৰা হয়। এয়া দেখিছেনে? মই এতিয়া বনাবলৈ একেবাৰে মছলা নিদিয়াকৈ বনাম। অকল জিৰা আৰু ধনিয়া পাউডাৰ ব্যৱহাৰ কৰিম। আৰু কি কি লাগিব চাওকচোন। বিলাহী এটা, পিঁয়াজ অলপ লৈছোঁ আৰু জলকীয়া। আৰু জলকীয়া আপোনালোকৰ সোৱাদ অনুযায়ী ল'ব পাৰে, কাৰণ আমি জলকীয়া কমকৈ খাওঁ সেইকাৰণে জলকীয়া কমাই ল'লোঁ। এতিয়া আমি কেৰাহীটোত তেল অলপ দি ল'লোঁ আৰু পিঁয়াজখিনি, বিলাহী, জলকীয়া একেলগে আমি দি দিম আৰু তাত অকণমান নিমখ দি দিম। নিমখ, হালধি আৰু লমকি আমি নিমখ দিলোঁ, হালধি আৰু ভালদৰে মিক্স কৰি ল'লোঁ। অকণ সময় ভজাৰ পিছতেই আমি যোনখিনি ইয়াত দেখিছেনে মই যে কৈছিলোঁ জিৰা ধনিয়া পাউডাৰ দিম, সেয়াই ইয়াত তাৰপিছত মিক্স কৰাৰ পিছতে এইখিনি দি দিলোঁ। লাহে লাহে ভাজি থাকিব আৰু বেছি জুইটো দিলে কি হয় ফুটে, সেইকাৰণে কম জুইত ভাজিব, তেতিয়া ধুনীয়া হয়। আৰু আমাৰ অকণ সময় পিছতে ৰেডিয়ে হৈ গ'ল। কেনে পালে জনাব।